निउस चेनेलजों आंनि गोसो गोरबोनिफ्राय साबायखर बावहरनाय थाबाय। दा जोङो बर' माहारियारि आफाद हिसाबै जों एवारनेस प्रग्राम गोबां लादोंमोन। बे लानाय लेखायै जोंनि गामियारि ओनसोलनि सुबुंफोरा जोबोद भेक्सिनखौ लानो थाखाय गोसो जादों आरो फैदोंबो। बेवहाय दिनै जोंनि सानजा नोगोर सिंनि 35 नं लाटगावबुरा बिथां दिपेन गयारि आरो जोंनि 3 नं मोनपुर गामिनि थुलुंसि क्लाबनि माखासे सेंग्राफोरनि हेफाजाबाव दिनैनि बे भेक्सिन थुनाय हाबाफारिखौ लादों आरो बेवहाय लेंनाय लेखायै गोबां मानसि 500नि एसे बारदोंमोन, 550, 600नि खाथि जादोंमोन। दा बेवहाय भेक्सिनआ जिहेतु खम जादों, 250ल' भेक्सिन फैदों, बेनिखायनो माखासे गोबां मानसियानो गिदिंफिनलांनांगौ जाहैबाय। आरो दा जों सावरायगासिनो दङ आफाद हिसाबै गावबुरा बिथांजों जों सावरायदों। जोङो सानसे सम लानानै फैगौ समबारहालागै लाफिनो होनायनि बेब'स्थाखौ लादों, जिहेतु गोबां सुबुङानो लानो थावबाय, खावसेबो थाङाखिसै। भेक्सिना बे समाव भेक्सिनखौ होख'नो हाया जानाय सरकारनिसिम मा खावलायगोन? जिहेतु नोंथांमोननि एरियायाव गोबां भेक्सिन लानो गोनां सुबुं दंबावो। दा भेक्सिनखौ लाथारनांगौ हिसाबै भेक्सिनखौ सरकारा होनो हायाखै, बेनि सायाव मा फोरमायगोन? दा जिखिनि बिथांमोना टारगेट हिसाबै मानसि बुरजा जायोब्लाबो जिहेतु सेन्टारखौ मोनसेल' लानाय जाबाय, दाहाय 250नि सानसेयाव बांसिन सुबुंनो होआ होनदों। दा बे लेखायै जों बिथांमोननो मोनसे लिस्ट हरफिननांसिगोन। बे लिस्ट हरोब्ला निस्सय बिथांमोना मोनसे तारिखखौ लानानै, सानखौ लानानै होफिननायनि मोनसे बेब'स्था खालामगोन होननानै जोंनि सिगाङाव फोरमायदों। দেখাপাম জিপি হয় ভেকচিন দিয়া ভেকচিন চেণ্টাৰ খুলিছে, ইয়াৰ ৰাইজৰ কেনেকুৱা প্ৰভাৱ আৰু কিমান ভেকচিন দিয়া হৈছে? প্ৰথমে মই প্ৰাইম হেডলাইন আৰু গোটেই চেনেলক নমস্কাৰ জনাইছোঁ। আজি আমি এইটো মোহনপুৰ LP স্কুলত প্ৰায় 250 টাৰ্গেটত ভেকচিন কেন্দ্ৰ আনিছিলোঁ, কিন্তু প্ৰায় আমাৰ ৰাইজে সজাগ হৈছে। আজি মই যিটো দেখিছোঁ 250 টাৰ্গেটত আমাৰ 1200জনমান মানুহ গোট খাইছিলে, কিন্তু উপায় নাই, আমি কুপন বনাই কিনি দিব লগা হ'ল আৰু বাদ বাকী মানুহক আমি পঠিয়াব লগা হৈছে। গতিকে মই অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ জনাই চক্ৰ বিষয়া মহোদয় আৰু লগতে আমাৰ জনাই সাব ডিভিজনৰ আমাৰ MLA মহোদয় আৰু আমাৰ স্বাস্থ্য বিভাগৰ আমাৰ জনাই সাব ডিভিজনৰ আমাৰ যিটো ডক্টৰ ছাৰক মই অনুৰোধ জনাইছোঁ যেন আমাৰ ইয়াত বেছিভাগ মানে ভেকচিন দিব লাগে, আৰু এইটোকে মই অনুৰোধ জনাইছোঁ। আৰু আপুনি এজন গাঁওবুঢ়া হিচাপে, চৰকাৰী গাঁওবুঢ়া হিচাপে আপোনাৰ অঞ্চলত কিমানমান আৰু ভেকচিন ল'ব লগা মানুহ আছে বুলি ভাবে আপুনি? প্ৰায় আজিতো 250ই গৈছে। আগত এনেই 1-2জন PHCত লৈছে দেখাপামত, আৰু কিন্তু প্ৰায় আমাৰ যিহেতু আমি তালিকা বনাইছিলোঁ, তালিকা মতে আমাৰ একোৱেই হোৱা নাই। প্ৰায় মানে ইয়াত আমাৰ আজি আমাৰ মোৰ এলেকাত ফাৰ্ষ্ট বুলিয়ে ক'ব লাগিব। প্ৰায় মানে 250 বা 500 মান গৈছে, কিন্তু প্ৰায় মোৰ যিটো পপুলেশ্যন হিচাপত মোক মানে 3000-4000 মান ভেকচিনৰ প্ৰয়োজন আছে মোৰ এলেকাত। কিন্তু আজি মোৰ এলেকা বিশেষত নহয়, প্ৰায় মিছামৰাৰ মানুহ আহিলে 250জনতে প্লাছ হৈ গ'ল। এতিয়া এলেকা হিচাপ বুলি কিবা দিব নোৱাৰা হৈছে, মানে ৰাইজে সজাগ হৈছে বুলি মই ভাবোঁ। গতিকে অতি সোনকালে আমাৰ ইয়াত ভেকচিন দিয়া ব্যৱস্থা কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আজি যিহেতু ভেকচিন চেণ্টাৰ কৰিছে, সেইটো আপুনি ৰাইজৰ সুবিধাৰ কাৰণে বনাই দিয়া হৈছে না নে ডক্টৰবিলাক আপোনালোকক ইয়াত চেণ্টাৰ বনাব? নহয়, আমি ৰাইজৰ সুবিধাৰ কাৰণে মই আৰু লগতে মোৰ যুৱকবিলাকে আমাক সহায় কৰিছে সজাগতা সভাত। আমি ডক্টৰবিলাকক মই চাৰ্কল অফিচাৰক আগত যোগাযোগ কৰিলোঁ, তাৰ পৰা ডক্টৰক যোগাযোগ কৰি এই কেন্দ্ৰটো অনা হৈছে।
কাম চলি আছে ভেকচিন দিয়া চলি আছে ইয়াত কিমানমান মানুহ ভেকচিন দিয়া হৈছে আজি এনেই আমি বৰ্তমান এতিয়ালৈকে আমি 230 দিয়া হৈছে আমি এনে টাৰ্গেটটো লৈছিলোঁ 250 তো যিহেতু মানুহ বহুত বেছি হোৱাৰ কাৰণে আমি অলপ বেলেগ জেগাৰ পৰা আমি ভেকচিন অনাৰ ব্যৱস্থা কৰিছোঁ তো আমি অলমষ্ট টাৰ্গেট এতিয়া আমি 330 মান আমি টাৰ্গেট দিম আজি দিনটো গোটেই দিন আজি ৰাইজৰ কেনেকুৱা ভিৰ ৰাইজৰ বহুতেই ভিৰ হৈছে অলপ কিছুমান জেগাত মানুহে দূৰৰ পৰা আহিছে যেহেতু অলপ ভেকচিনটো অলপ কম হৈছে তো আমি চেষ্টা কৰিম অহাবাৰত যে যাতে আমি আৰু অলপ ভেকচিন আমি বাহিৰৰ পৰা আহিব পাৰে তো তাৰ কাৰণে আমি আশা কৰিছোঁ আৰু আমি নিশ্চয় আমি সকলো ৰাইজক আমি ভেকচিন দিয়া আমি ব্যৱস্থা কৰিম এই সময়ত আজি যেহেতু ভেকচিন ওৱান ড'জ ফাৰ্ষ্ট ষ্টেপটো কিমানমান গৈছে বুলি ভাবে আপুনি এতিয়ালৈকে আমি এইটো এৰিয়াত মোৰ ডেকাপাম ছেক্টৰত অলমষ্ট আমি এতিয়ালৈকে 10,000 আমি ভেকচিন দিব পৰা হৈছে আজিতো এড নকৰাকৈ আগতে যোৱাকালিলৈকে আমি অলমষ্ট 10,000 আমি দিছোঁ তো তাৰে আজি আপুনি চিমেণ্ট চাপৰিটো আমি দি আছে আমাৰ ভেকচিনেশ্যন হৈ আছে তাতো আমি 50জনকৈ আমি ছেকেণ্ড ড'জ দিছোঁ তাৰপিছত আৰু বাকী আমি ইয়াতে যিমানকেইটা হয় বাকী ভাইলকেইটা আমি তাৰ পৰা যিহেতু অনা হৈছিলে সেইটো ইয়াত আমি ইউজ কৰিছোঁ এতিয়া আৰু কি ব্যৱস্থা লৈ আছে এইখিনি আজিতো ৰাইজে বহুত ঘূৰি যাব লগাও হৈছে কেনেকুৱা ধৰণৰ দিলে যে ৰাইজে ফটককৈ ফাৰ্ষ্ট ষ্টেপটো দিয়া আদায় হ'ব এতিয়াতো আমাৰ বৰ্তমান আমি ফ'কাছটো আমি এনেকৈ কৰিছোঁ য'ত মানে পজিটিভিটি ৰেটটো অলপ বেছি আছে তাতে আমি ভেকচিনেশ্যনটো আমি বেছি কিবা কৰি আছোঁ ইম্পৰ্টেঞ্চ দি আছোঁ আৰু অহা যেতিয়া আৰু কেইদিনমান পিছত আৰু ভেকচিনেশ্যনটো আমাৰ ছাপ্লাইটো যেতিয়া বাঢ়ি যাব তাৰপিছত আমি আৰু চব জেগাতে আমি ভেকচিনেশ্যন দিয়া কাম আৰম্ভ কৰি দিম এইখিনি সময়ত আজি পজিটিভ নিগেটিভ কেনেকুৱা অনুভৱ হৈছে আজি এইটো ইয়াতে দেখিটো ভালেই লাগিছে ইয়াতে মানুহবোৰ সজাগ হৈছে এতিয়া আগতে আমি যিহেতু আমি প্ৰথমবাৰ যেতিয়া আমি ভেকচিনেশ্যন ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মানুহবোৰে অলপ ভয় কৰিছিলে আৰু মিছা উৰা বাতৰি উৰাইছে যে মানুহবোৰে ভেকচিন লোৱাৰ পিছত 2 বছৰ পিছত মানুহবোৰ মৰি যায় বুলি সেইবোৰ মিছা কথা সেইবোৰ বিশ্বাস কৰিব নালাগে যিহেতু আমিওতো ভেকচিনেশ্যন অলৰেডি ছেকেণ্ড ড'জ লোৱা হৈছে আমাৰো যিহেতু আমাৰো একো হোৱা নাই যেতিয়া মই আশা কৰিছোঁ যে ৰাইজে ওলাই আহিব লাগে ভেকচিনেশ্যন আৰু ভেকচিনেশ্যন লোৱাৰ মানে আপুনি ছেফ আপোনাৰ নিজৰ ওপৰত বহুত ভাল হয় আৰু এইটো কাৰণে মই আশা কৰিছোঁ ৰাইজক গোটেই ৰাইজে ওলাই আহক ভেকচিনেশ্যনটো লওক যেতিয়া আপোনালোকে সময় টাইম পায় আপোনালোকৰ এৰিয়াত ভেকচিনেশ্যন দিব আহে ওলাই আহিব বুলি মই আশা কৰিছোঁ